নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল টেক হাব আছামত। আজি আমি এই ভিডিঅ'টোত যি আমাৰ DEEৰ ফালৰ পৰা LPUB টিচাৰ যিটো ৰিক্ৰুটমেণ্ট ভেকেঞ্চি ওলাইছিলে 9354টা ভেকেঞ্চি। ইয়াৰ কাৰণে যিহেতু অনলাইন এপ্লিকেশ্যন বহুত আগৰ পৰা চলি আছে আৰু যিসকলে নতুনকৈ টেট উত্তীৰ্ণ হৈছে তেওঁলোকে আবেদন কৰিব পাৰিব। তেওঁলোকৰ কাৰণে 31 ডিচেম্বৰলৈকে লাষ্ট ডেট দিয়া হৈছে। যিহেতু আমাৰ টেট উত্তীৰ্ণ কেণ্ডিডেটসকলৰ চাৰ্টিফিকেট 1-2 দিনৰ ভিতৰত আহিবই ডিষ্ট্ৰিক্ট সৰ্বশিক্ষা অফিচত। তো কালেক্ট কৰি আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। গতিকে এপ্লাই কৰাৰ পিছত ইয়াত মেৰিট লিষ্ট যিটো বনিব, মেৰিট লিষ্টৰ চিলেকশ্যন প্ৰচেছ, মেৰিট লিষ্ট যে প্ৰকাশ পাব, মেৰিট লিষ্টখন কেনেকৈ বনায় সেইটোৰ ওপৰত আজি আমি এই ভিডিঅ'টোত আপোনালোকক জনাম যে কি ক'ৰ কোনটো লেভেলৰ মাৰ্কছ কেনেকৈ থাকিব, কিমানটো মাৰ্কছ আপোনালোকে পালে আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব। এই গোটেইখিনি কথা আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গতিকে LP লেভেলত আমাৰ কোনটো লেভেলৰ মাৰ্কছখিনি কাউণ্ট কৰা হ'ব এইখিনি আমি ইয়াত আলোচনা কৰিম। গতিকে LP টেটত যিটো টিচাৰ থাকিব, টিচাৰত কি বিচাৰিব, হায়াৰ ছেকেণ্ডেৰী মাৰ্কছ প্লাছ আপোনাৰ DLED বা আমাৰ BEd আৰু লগতে টেটত আপুনি কিমান পাইছে সেই হিচাপে ইয়াৰ নম্বৰখিনি যোগ কৰিব। ঠিক আছে। যদি আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কছ মই ধৰি লৈছোঁ 70, DLED আপোনাৰ আছে 75 আৰু টেটত বোলে আপোনাৰ আছে 65। তো গতিকে আমাৰ ইয়াত আপোনাৰ মাৰ্কছটো হৈ যাব টোটেল 210। এনেকৈ কাউণ্ট কৰিব। তো কিছুমানৰ এতিয়া DLEDত আমাৰ 75 আছে, কিছুমানৰ 65 আছে, কিন্তু কিছুমানৰ HSত মাৰ্কছটো কম আছে। গতিকে আপোনালোকে যদি এইবাৰৰ যিটো টেটত আপোনালোকৰ যদি মেৰিট লিষ্টত নাম নাহে তেনেহ'লে আপোনালোকে এই হায়াৰ ছেকেণ্ডেৰী মাৰ্কছটো আপোনালোকে ইনক্ৰিজ কৰিব পাৰে, বঢ়াব পাৰে। তাৰ কাৰণে আমাৰ এটা উপায় আছে যে আমাৰ SOS ছিষ্টেম বুলি হয়। ঠিক আছে। SOS ছিষ্টেমত SOS পৰীক্ষাৰ যোগেদি আপোনালোকে নিজৰ নম্বৰখিনি আপোনালোকে বঢ়াব পাৰিব। আপোনালোকে SOSৰ বিষয়ে অধিক তথ্য জানিবলৈ আপোনালোকে ইউটিউবত চাৰ্চ কৰি চাব পাৰে যে ষ্টেট লেভেল অ'পেন স্কুলত আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কছখিনি আপোনালোকে বঢ়াব পাৰিব। ইয়াৰ লগতে এতিয়া আমি যদি আপাৰ প্ৰাইমেৰী টিচাৰৰ বিষয়ে যদি চাওঁ, আপাৰ প্ৰাইমেৰী টিচাৰৰ ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে আমাৰ কি ক'ৰ আমাৰ মাৰ্কছখিনি আমাৰ যোগ কৰিব। চবচে প্ৰথমে আমাৰ কৰিব হায়াৰ ছেকেণ্ডেৰী প্লাছ তাৰপিছত আপোনাৰ ডিগ্ৰী, তাৰপিছত আপোনাৰ প্ৰফেচনেল কোৱালিফিকেশ্যন আমাৰ যিটো আপোনাৰ DLED হ'ব বা আপোনাৰ BEd থাকিব আৰু লগতে আপোনাৰ টেট পাছ কৰা যিটো আপোনাৰ টেটৰ মাৰ্কছ আছে সেইটো কৰিব। তো হায়াৰ ছেকেণ্ডেৰী ধৰিলোঁ একেটা কেণ্ডেৰী যিটো অথনি উদাহৰণ দিছিলোঁ 70, ডিগ্ৰীত আপোনাৰ আছে 70, ইয়াতো 70, DLEDত আছে আপোনাৰ 75 আৰু আপোনাৰ টেটত আছে 60। তেতিয়া আপোনালোকৰ কিমান হ'ব টোটেল মাৰ্কছ 275। ঠিক আছে। তো আপোনালোকৰ যদি হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী মই অলৰেডি ক'লোঁ, হায়াৰ ছেকেণ্ডেৰী যদি কম আছে আপোনাৰ বঢ়াব পাৰে, ডিগ্ৰী আছে। তো এনেকৈ আমাৰ কাউণ্ট কৰা হয়। তো এতিয়া আমাৰ ডিষ্ট্ৰিক্ট চাই আপোনালোকৰ কাট অফ মাৰ্কছখিনি থাকে বা আপোনালোকৰ কাষ্ট চাই থাকে। যদি আপোনালোকৰ OBC কাষ্টৰ হয় তেনেহ'লে আপোনালোকে 275ত আপোনালোকে ধুনীয়াকৈ আশা কৰিব পাৰে। তো আমাৰ হায়াৰ ছেকেণ্ডেৰী, ডিগ্ৰী, DLED আৰু BEdৰ আপোনালোকৰ মাৰ্কছখিনি কাউণ্ট কৰিব। চ' আজি ভিডিঅ'টোত এইখিনি আছিলে বন্ধুসকল, যে আপোনালোকে কেনেকৈ আপোনালোকৰ মেৰিট লিষ্টখিনি আমাৰ তৈয়াৰ কৰা হয়। গোটেইকেইটা আমাৰ LPৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডেৰী, তাৰপিছত আপোনালোকৰ প্ৰফেচনেল কোৱালিফিকেশ্যন, তাৰপিছত টেট। ঠিক আছে। আৰু UP ক্ষেত্ৰত আমাৰ থাকিব হায়াৰ ছেকেণ্ডেৰী প্লাছ ডিগ্ৰী প্লাছ প্ৰফেচনেল কোৱালিফিকেশ্যন, আপোনাৰ DLED বা BEd আৰু লগতে টেট। এই গোটেইকেইটাৰ মাৰ্কছখিনি আপোনাৰ কি হ'ব, কাউণ্ট হ'ব। চ' আশা কৰোঁ বন্ধুসকল আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক আৰু আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু আগন্তুক দিনত আমাৰ শিক্ষামূলক বা আমাৰ অসম লেভেলৰ বিভিন্ন ধৰণৰ চাকৰিৰ ক্ষেত্ৰত আমাৰ বা বাতৰি পাবলৈ আপোনালোকে চাই থাকিব ইউটিউবত টেক হাব আছাম। ধন্যবাদ।